ৰীমা, তুমি ভালকৈ পঢ়ি আহিছানে? অলপ পঢ়ি আহিছোঁ বাৰু, ইমান নাই পঢ়া। ছাৰে বা কি সুধি আছে? ফুচুৰ ফাচাৰকে কিনো কথা পাতি আছে ইহঁত দুজনী। মই গান গাই ভংগ কৰি দিওঁ। ঐ যৌৱনতে প্ৰেম হয়, সকলোৱে কয়। ঐ প্ৰেম প্ৰেম কৰি হিয়া নিথৰুৱা হয়। ঐ চাচোন চা, আমাক কথা পতা দেখিলে ইয়াৰ বহুত চকু জ্বলে। একেবাৰে গান গাই গাই আমাৰ কথা বতৰা ভংগ কৰি দিছে চোৱাচোন। ইমান বেয়া লৰাই। তথাপিও মৰম কিয়নো হয়, মনে মৰম কিয় বিচাৰি লয়। ঐ চুপ থাক, ছাৰ আহিবলৈ হ'ল। খালি গান গান গান, স্কুলত পঢ়িব আহে নে গান গাব আহে বুজিয়ে নাপাওঁ। সঁচাকে দে, ইয়াৰ গান শুনি শুনি আমাৰ বেজাৰে লগা হৈছে আৰু। স্কুলখনত আহিলে একদম চিঞৰ বাখৰ কৰিব নোৱাৰিলে মনে শান্তিয়ে নাপায় চাগে তাৰ। ঐ চুপ থাক, মই গান গাইছোঁ, তহঁতৰ কি হ'লনো? গান বোলে স্বাস্থ্যৰ কাৰণে কিমান ভাল, তহঁতে কি বুজিবি? চুপ থাক এতিয়া, ছাৰ আহিবলৈ হ'ল। গুড মৰ্ণিং ছাৰ। ঠিক আছে বাৰু, মৰ্ণিং মৰ্ণিং। তোমালোক সকলোৱে ভালে আছানে? আছোঁ আছোঁ ছাৰ। ছাৰ। গতিকে মই আজি তোমালোকক কিছুমান ইতিহাসৰ বিষয়ে প্ৰশ্ন সুধিম। তোমালোকে অলপ ভালকৈ উত্তৰ দিবা। ছাৰ, উত্তৰ দিব পাৰোঁ নে নোৱাৰোঁ আপোনাৰ প্ৰশ্নটো শুনাৰ পিছতহে ভাবি চাম। আৰু মই উত্তৰ দিব নোৱাৰিবও পাৰোঁ, কাৰণ যোৱাকালি মোৰ একেবাৰে পঢ়াই নহ'ল। পঢ়িব ওলাওঁতে হেনো বাৰে বাৰে হাগিবলৈ ওলাই থাকে মোৰ। সেয়েহে পিছত খং উঠি মই পঢ়া বাদ দি লেট্ৰিনতে বহি থাকিলোগৈ। চাইলেণ্ট চাইলেণ্ট, চুপ থাকা। ঐ জধা মূৰ্খ, স্কুলত কি কথা পাতিব লাগে কি কথা পাতিব নালাগে তাকো নেজানো নেকি? এইবিলাক কথা ইয়াত পাতিব লগা হ'ল নেকি? তাকে ক'ব লগা হ'ল নেকি? মই প্ৰশ্নটো সোধাৰ পিছত তুমি উত্তৰ দিব পাৰা নোৱাৰা সেয়া তোমাৰ কথা। নোৱাৰা যদি নোৱাৰোঁ বুলি চিধা চিধিকে ক'লেই হ'ল, তাকে ইমান বহলাই ক'বলৈনো কিয় দৰকাৰ? ছাৰ, আপুনি পিছত বুজি নাপাবও পাৰে, আৰু বিনা নুবুজাকে মোক মাৰিবওতো পাৰে ন। হ'ব দে, এতিয়া চুপ থাক। তোমাৰ কথা কেতিয়াও শেষ নহয়। এতিয়া কোৱা, আকবৰে ভাৰতত কিমান দিনলৈকে ৰাজত্ব কৰিছিল? ছাৰ, নাজানো ছাৰ। আৰে গাধ, কমচে কম এতিয়াতো কিতাপত চাই কৈ দিব পাৰিছিলি। ছাৰ, পেজ নম্বৰ 5ৰ পৰা পেজ নম্বৰ 10লৈকে চালোঁ, কিন্তু ক'তোৱে এনচাৰ নাপালোঁ মই আগতে। গাধ, পঢ়া শুনাটো নকৰয়ে, এনি টাইম খালি ধেমালি ধেমালিতে চলি থাক। ঠিক আছে বাৰু, এতিয়া মই এটা চিম্পল প্ৰশ্ন সুধিম, তাৰ অলপ ভালকে উত্তৰ দিয়া। এতিয়া কোৱা, 100টা নিগনি খাই মেকুৰী ক'ত গ'ল? ছাৰ, 100টা নিগনি খাই মেকুৰীয়ে লাহে লাহে গ'ল ছাৰ। জধা মূৰ্খ, তুমিতো এই সাধাৰণ প্ৰশ্নৰ উত্তৰ দিবও নাজানো। ছাৰ, মইতো আপোনাৰ সন্মান ৰাখিবৰ বাবে যি হ'লেও প্ৰশ্নৰ উত্তৰ দিছোঁ। নহ'লে 100টা নিগনি খাই মেকুৰীটো কি মেকুৰীৰ আইতাকো যাব নোৱাৰিব। তুমি একেবাৰে গাধ না গাধ হৈ থাকিবি। বাৰু সেইবোৰ বাদ দিয়া, এতিয়া এটা প্ৰশ্ন সুধিম, সেইটো অলপ ভালকে উত্তৰ দিবা। মানুহে কয় এজন পুৰুষৰ সফলতাৰ পিছফালে এজন মহিলাৰ হাত থাকে, সেয়া তুমি কি বুজা? ছাৰ, তেতিয়া মই বুজো যে আমি সকলোবোৰে কিতাপত টাইম পাছ কৰি থকাতকৈ এজন ছোৱালীৰ পিছত টাইম পাছ কৰাই ভাল।
হে প্ৰভু, মই আৰু ইহঁতক পঢ়াব নোৱাৰোঁ আৰু। মোক লৈ যোৱা ইয়াৰ পৰা। মই আৰু ইয়াক পঢ়াব নিবিচাৰোঁ। আৰু অলপ সময় মই ইয়াত থাকিলে পাগলে হৈ যাম। এতিয়া মই যাওঁ।